ছয় শতাব্দী শাসন ন্যায় আৰু সমতা প্ৰতিষ্ঠা কৰা জনগোষ্ঠীটোৱে আজি নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি ৰাজপথলৈ ওলাই আহিব লগাটো আটাইতকৈ লজ্জাজনক আৰু দুৰ্ভাগ্যজনক কথা হ'ল অসমৰ টাই আহোম জনগোষ্ঠীয়ে জনজাতিকৰণৰ বিষয়টো বাৰে বাৰে উত্থাপন কৰাৰ পাছত অসম চৰকাৰে বা ভাৰত চৰকাৰে এই বিষয়টোক লৈ তুচ্ছ তাচ্ছিল্য কৰাৰ নিচিনা আমাৰ পৰিলক্ষিত হৈছে 2019 চনৰ 5 জানুৱাৰী তাৰিখে এখন আমাৰ যিবিলাক ক্ৰাইটেৰিয়া বৈশিষ্ট্য এই বৈশিষ্ট্যবিলাক যে আছে ছয় জনগোষ্ঠী অসমৰ ছয় জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব পাৰি এই কথাটো কিন্তু যিবিলাক সংস্থাই ভাৰত চৰকাৰক জনাব লাগে তেওঁলোকে লিখিতভাৱে 2019 চনৰ 5 জানুৱাৰী তাৰিখে জনাইছিল আৰু সেই পৰিপ্ৰেক্ষিততে চাগে 2019 চনৰ 9 জানুৱাৰী তাৰিখে ৰাজ্যসভাত এই বিলখন উত্থাপন হ'ল তাৰ পাছত কিন্তু এই বিলখন উত্থাপন হোৱাৰ পিছত বিল পাছ নকৰি ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰিছে আজি অসমৰ মন্ত্ৰী গোটৰ অধ্যক্ষ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অধ্যক্ষতাত থকাৰ পাছতো প্ৰতিবেদন প্ৰকাশ নকৰিলে তেখেতে আজি কৈছে যে নৱেম্বৰ 26 তাৰিখে দিম আমাৰ কথা হ'ল নৱেম্বৰ 26 তাৰিখে যি প্ৰতিবেদন দিব এই প্ৰতিবেদন কিন্তু চূড়ান্ত হ'ব লাগিব আমাৰ এক কথা যে নতুনকৈ আকৌ প্ৰক্ৰিয়া আৰম্ভ কৰিব নোৱাৰিব ছয় জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো ইতিমধ্যে সকলোবিলাক সংস্থাই আমি জনজাতি পাব লাগে বুলি ভাৰত চৰকাৰক জনোৱাৰ পাছত যদি পুনৰ নতুনকৈ আৰম্ভ কৰে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিম এয়া আমাৰ অধিকাৰ এয়া আমাৰ প্ৰাপ্য কোনোবা আদিত্য খাগলাৰী তিলক দলে প্ৰমোদ বড়োৰ ঘৰত বাৰীত লাগি থকা জাতিলাও পানীলাও নহয় যে তেওঁলোকক সুধি পিনে আমি কিনিব লাগিব তেওঁলোকক সুধি পিনে আমি ছিঙিব লাগিব আমি সংবিধানে প্ৰদান কৰা আমাৰ অধিকাৰ বিচাৰিছোঁ সংবিধানে দিছে আমাক আৰু জন্মসূত্ৰ আমি ভাৰতীয় নাগৰিক হিচাপে এই অধিকাৰ আমি পাব লাগে আমি কাৰো অধিকাৰ বিচৰা নাই আজি ট্ৰাইবেল সংঘই আজি আদিত্য খাগলাৰীৰ মন্তব্য কিন্তু বিৰোধিতা কৰিছে ট্ৰাইবেল সংঘ সিদিনা এপছৰ সভাপতিজনে কৈছে যে ছয় জনগোষ্ঠীয়ে যিটো দাবী কৰিছে যে বৰ্তমানৰ ট্ৰাইবেলসকলৰ অধিকাৰ সৰ্ব নোহোৱাকৈ তেওঁলোকক যদি জনজাতি দিয়ে তেনেহ'লে আমাৰ কোনো ধৰণৰ অসুবিধা নাথাকিব আমিতো সেইটোৱে কৈ আছোঁ আমি ভৌগোলিক চাৰিসীমাৰ ৰক্ষাৰ কথা কৈ আছোঁ আমি ৰাজনৈতিকভাৱে ৰাজনৈতিক পৰিকাঠামো শক্তিশালী কৰাৰ কথা কৈ আছোঁ বাংলাদেশী আগ্ৰাসনৰ পৰা অসমক বচোৱাৰ কথা আমি কৈ আছোঁ আৰু আদিত্য খাগলাৰী তিলক দলে প্ৰমোদ বড়োৰ নিচিনা মানুহে বাংলাদেশী এজেণ্ট হিচাপে আমাৰ বিৰোধিতা কৰিছে এই বিৰোধিতা কিন্তু আমি মানি নলওঁ আমি স্পষ্টকৈ কৈছোঁ অসম চৰকাৰক আমি সকীয়াই দিছোঁ ভাৰত চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ এইবাৰ যদি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে টাই আহোম জনগোষ্ঠীৰ প্ৰাপ্য টাই আহোম জনগোষ্ঠীৰ অধিকাৰ যদি প্ৰদান নকৰে অনাগত দিনত 2026 চনত ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ সাজু থাকক আপোনালোকে নিশ্চয় জানে যে আমাৰ প্ৰদৰ্শন ছাত্ৰ সন্থাকে ধৰি জাতীয় সংগঠনসমূহে অসমৰ খিলঞ্জীয়াসকলক সুৰক্ষা কৰা কৈ থাকে কিন্তু বাস্তৱত এই সুৰক্ষাৰ যিটো পৰিকল্পনা সেইটো আজিলৈকে বাস্তৱত প্ৰতিফলিত হৈছে জানো কিন্তু আমি সদৌ টাইম ছাত্ৰ সন্থাকে ধৰি আমি ক'ব বিচাৰিছোঁ যে যিসকল বৰ্তমানৰ জনজাতি হৈছে এই জনজাতিসকলৰ লগতে আমাৰ যিসকল ছয় জনগোষ্ঠী এইসকলক যদি জনজাতি মৰ্যাদা প্ৰদান কৰে তেতিয়া অসমখনত জনজাতীয় সংখ্যা পাৰ্চেণ্টেজ বাঢ়িব আৰু জনজাতীয় সংখ্যা বেছি হোৱাৰ লগে লগে এইখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিব লাগিব আৰু জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰাৰ লগতে আমি সমমৰ্যাদা আৰু সম অধিকাৰে আমি খিলঞ্জীয়া লোকসকলে ইয়াত অধিকাৰ সাব্যস্ত কৰিম আৰু বিদেশী আৰু বহিৰাগত সমস্যা ইয়াত সম্পূৰ্ণৰূপে বিলুপ্ত পাব এইটোকে আমি অসম চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰক বাৰে বাৰে আহ্বান কৰি অহাৰ পাছতো তেখেতলোকে এই নীতিটো গ্ৰহণ কৰা নাই মাত্ৰ তেওঁলোকে যিটো বিভাজন নীতি অৱলম্বন কৰি অসমৰ জনজাতি আৰু অজনজাতীয় লোকসকলৰ মাজত বিভেদ সৃষ্টি কৰি তেওঁলোকে নিজৰ গাদী সুৰক্ষাৰ কথাটো বাৰে বাৰে চিন্তা কৰি আছে গতিকে আমি একবাৰৰ কাৰণে সকীয়াই দিব বিচাৰিছোঁ অসমৰ জনগোষ্ঠীক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি ইয়াক উজনি অসম স্বায়ত্ত শাসন আৰু ইয়াৰ ভূমিপট্টা যদি প্ৰদান নকৰে তেতিয়াহ'লে অহা নিৰ্বাচনৰ পূৰ্বে আমি ঐক্যবদ্ধ সংগ্ৰামেৰে আমি চৰকাৰক হলটেকত পেলাই তেওঁলোকৰ বিৰুদ্ধে একগোট হ'বৰ কাৰণে আমি বাধ্য